যাৰ কৃপাৰ বলত ভগৱত জ্ঞানৰ পোহৰেৰে অজ্ঞান অন্ধকাৰ নাকৰ উগম পথৰ গৰ্ভেদ পোৱা হ'ল। এইজনা পৰম কৃপালু গুৰুদেৱৰ চৰণত শতকোটিবাৰ প্ৰণিপাত জনাইছোঁ। গুৰু এক মহাতত্ত্বহে এজন ব্যক্তি যুগে যুগে ব্ৰহ্মেশ্বৰে শৰীৰ ধাৰণ কৰি বিপদে যোৱা মানুহক সৎপথৰ সন্ধান দি আহিছে। ভক্তিৰ সাধন মাৰ্গত সদ্গুৰুৰ আৱশ্যকতা অপৰিহাৰ্য। হৰিভক্তিৰ সাধন কালত এজন কাহ্যিক সদ্গুৰুৰ অবিহনে সাধনা ভ্ৰষ্ট হয়। সেয়ে মহাপুৰুষ মাধৱদেৱে কৈছে, গুৰুজনাই কৈছে, বিনা গুৰুৰ চৰণে ভকতি ৰকতি মুকুতি কবও নহয়। গুৰু হ'বলৈ হ'লে বেদৰ ৰহস্য তত্ত্ব অকলে জানন্ত কৃষ্ণ কব কতিবলে সাক্ষাৎ কৰন্ত। এই উত্তম গুৰু এই ভকত ভক্তি উপদেশ দিবে অৰ্থাৎ বেদৰ গোপন তত্ত্ব জনাৰ উপৰিও শাস্ত্ৰ জ্ঞানত পাৰ্গত নহ'লে ঈশ্বৰ সংকৰচ্ছেদ কৰিব নোৱাৰে। তদুপৰি নিজে ভক্তিৰ বলত ভগৱানক সাক্ষাৎ কৰিব নোৱাৰিলে সেইজনে ঈশ্বৰ তত্ত্ব উপদেশ দিবলৈ যোৱাটো বিড়ম্বনা বা আত্মপ্ৰবঞ্চনাহে মাথোন। মদ মল কাম দম্ভ দেশ্য অহংকাৰ শূন্য সৎগুৰুৰ বাক্যৰ লগত আচৰণ কৰ্ম আৰু স্বভাৱৰ বিন্দুমাত্ৰও পাৰ্থক্য নাথাকে। অহংকাৰী অভিমানী জ্যোতিবিমান দেহাভিমান পদাভিমান শিক্ষাভিমান আদি আৰু ইন্দ্ৰিয়াসক্তজনে গুৰুৰ ভাও ধৰি উপদেশ দিবলৈ যোৱাটো অন্ধই অন্ধক পথ দেখুওৱাৰ লগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কীৰ্তনত তুলনা কৰিছে। আপুনি বিকয়ী হোৱা যিটো নৰে বিকয়িক গুৰু মানে যে নয়ন লাখ অন্ধেই উপদেশে ইটো বিষ্ণুক নাজানে। একান্ত ভক্ত গুৰুজনা কেতিয়াও জাত পাত বয়স দেশ ভাষাৰ বিচাৰ কৰিব নালাগে। তেনে কৰিবলৈ যোৱাজনৰ ভক্তি ভ্ৰষ্ট হয়। সেয়ে সৎগুৰুৱে আচৰণৰ যোগেদি বহু সময়ত ঈশ্বৰক সৎ শিক্ষা দিয়ে। মনুষ্য শৰীৰধাৰী সৎগুৰু আৰু নিৰাকাৰ পৰমাত্মা একেই তত্ত্ব। সেয়ে পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰৱৰ্তিত এক শৰণ হৰিনাম ধৰ্ম যিজনা গুৰুজনাৰ কৃপাত লাভ কৰা হ'ল সেইজনা পৰম আৰাধ্যতম গুৰুদেৱৰ অৰুণ চৰণ চিন্তি গুৰু বন্দনা কৰিবলৈ লোৱা হৈছে। গুৰুৰ চৰণ চিন্তা কৰি ৰহস্য মন্ত্ৰ স্মৰিবলৈ আপোনালোকক প্ৰাৰ্থনা জনালোঁ। জয় কৃষ্ণ। গুৰু বন্দনা। যাৰ যতনত মূৰ্খৰ মনত জ্ঞানৰ
অজ্ঞান আন্ধাৰ কৰে বন্দামাৰ বিবেক উলুকা ধৰি মুকলৰে আখি অভয় সাখী নমো গুৰু ৰূপী হৰি গাৱে পীত বস্ত্ৰ হাতে চাৰি শস্ত্ৰ বদন চন্দ্ৰমা হৰি বিঘ্নে বিনাশন যিটো নাৰায়ণ প্ৰণাম চৰণে ধৰি নমো নাৰায়ণ নৰোত্তম নৰ কৰা কৃপা যদুপতি চৰণে নমিয়া জয় উচাৰিয়া আৰম্ভ কৰো সম্প্ৰতি চৰণে নমিয়া জয় উচাৰিয়া আৰম্ভ কৰো সম্প্ৰতি। এতিয়া ভকত বন্দনা। যি ঠাইত একান্ত ভকতসকলে নিৰ্গুণ কৃষ্ণৰ গুণ কীৰ্তন কৰে সেই ঠাইত স্বয়ং ভগৱানে বৈকুণ্ঠকো ত্যাগ কৰি সাক্ষাৎ হয়হি বুলি মহাপুৰুষ মাধৱদেৱ গুৰুজনাই কৈছে। সাধু সংগ লয়া যিটো কৰয় ভকতি মাধৱৰ অনুগ্ৰহ হুয়ে তাক প্ৰতি ভকতৰ প্ৰতিবন্ধ যত পাপচয় ভকত জনৰ সেৱা নষ্ট হয় দেৱতু তীৰ্থটো কৰি ভকতে বৰ ভকতক ভজিলে গুচয় কৰ্মজৰ। সেইদৰে মহাপুৰুষসকলে ভকত সংগৰ মাহাত্ম্যৰ কথা বৰ্ণনা কৰি গৈছে। ভকতৰ সংগ সুখ অতি দুৰ্লভ। সুত পৰিচিতৰ দৰে আপোনাৰ বৰ একান্ত শ্ৰোতা ভকত সংগৰ হৰিগুৰুৰ কৃপাতেহে লাভ কৰিব পাৰি। সেয়েহে আমি আপোনাৰ অবৰ চৰণত বন্দনা কৰিবলৈ লৈছোঁ। কৃষ্ণ এই ক্ষেত্ৰে সন্ত সাধু গুৰু ভকত উপস্থিত যত যত একেবাৰে প্ৰণামিলো দাসে সবাৰো চৰণ কিনো ভাগ্য চৰণ দেখিলো তোমাৰ জনম ফল ভল আজিয়ে আমাৰ দেৱৰ দুৰ্লভ হিতু তোমাক দেখি আমি অল্প পুণ্য চককুনে লেখি
ভকতে গুৰু মোৰ ভকতে জীৱন ভক্তৰ চৰণে সদা নিমজুক মন যদ্যপি নাজানো শাস্ত্ৰ তত্ত্বস্বৰূপত তথাপি প্ৰণাইব কৃষ্ণ দেৱৰ চৰিত্ৰ হে কেশৱ নাৰায়ণ সেৱক পালক আমি আপোনাৰ দাস ৰাখিও ভৱ উদ্ধাৰৰ হেতু লৈলো শৰণ সৰ্ব পাপ বিনাশন তোমাৰ চৰণ সমস্ত বিঘ্নিৰ ধাৰা বাধাহীন পূৰ্ণ কমনো বাঞ্ছা হেৰা দয়া ভাগৱত প্ৰশংসা শ্ৰীমদ ভাগৱতাস্ত্ৰৰ হৰিনামৰ মাহাত্ম্যৰ কথা বাৰে বাৰে প্ৰমাণিতভাৱে ঘোষণা কৰা হৈছে। ভাগৱত তত্ত্বৰ আদিগুৰু হ'ল নাৰায়ণ। সেই ব্ৰহ্ম কৃষ্ণই স্বয়ং গুৰুৰূপে ব্ৰহ্মাক 4টা শ্লোকত ভাগৱত তত্ত্ব প্ৰদান কৰে। পিছত একাদিক্ৰমে ব্ৰহ্মাৰ পৰা নাৰদে, নাৰদৰ পৰা ব্যাসে, ব্যাসৰ পৰা শুকৰ মুখেদি মৃত্যুমুখী পৰীক্ষিত ৰজা সোণোৱাৰ চলেৰে পৃথিৱীত প্ৰচাৰ হয় আৰু ব্যাসৰ পৰা পৰীক্ষিতৰ বৈকুণ্ঠ গমনৰ পিছত উগ্ৰশৰ্মা নামৰ এজন অকুলীন মহাভকতৰ মুখেদি বেদত পাৰ্গত অৰ্থচ বেদৰ তত্ত্বমৰ্ম নুবুজা নিহংকাৰী 28,000 ঋষিৰ সত্ৰত ব্যাখ্যান হয়। এনে মহাগ্ৰন্থক আমি মহাপুৰুষ মাধৱদেৱ কথাৰে প্ৰশংসা কৰিবলৈ লৈছোঁ। ভাৰত পুৰাণ আদি যত প্ৰকাশ কৰ নানা মত যত মহাজন খবৰ সভা মধ্যত পৰময়ানন্দ ৰসময় কুটি সূৰ্যসম প্ৰকাশয় মহাভাগৱত নুহন্ত যেবে বেকত ৰাম মহাভাগৱত নুহন্ত যেবে বেকত। ঈশ্বৰ তত্ত্ব
মই নিৰাকাৰ ব্ৰহ্ম জগতৰ হৰি গুৰু আকাৰ ৰূপে থাকো সত্ম কৰি গুৰু ৰূপ ধৰি মই ঈশ্বক উদ্ধাৰ ঈশ্বৰ ৰূপে হোৱা মই গুৰু সেৱা কৰোঁ। কৃষ্ণ। শ্ৰীমদ ভাগৱত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত প্ৰথম স্কন্ধ প্ৰথম অধ্যায়। নমো ভগৱতে বাসুদেবায়। নমো ভগৱতে বাসুদেবায়। নমো ভগৱতে বাসুদেবায়। কৃষ্ণায় বাসুদেবায় দৈবকী নন্দনায় চ নন্দগোপ কুমারায় গোবিন্দায় নমো নমঃ। নমঃ পঙ্কজ নাভায়। নমঃ পঙ্কজ মালিনে। নমঃ পঙ্কজ নেত্রায়। নমস্তে পঙ্কজাঙ্গ্রায়। বাসুদেব সুতং কৃষ্ণ পঙ্কশার্ণুমর্দনম দৈবকী হৃদয়ানন্দ কৃষ্ণে বন্দে জগদ্গুরু। হরি রাম রাম মুখং করতি ওয়াচলয়ং পঙ্গু লঙ্ঘয়তে গিরিং যৎকৃপা তমহং বন্দে প্রমানন্দং মাধবম। পদ মঙ্গলাচরণ। জয় জয় কৃষ্ণ কৃপা ময়ম হেশ্বর যার গাইরে বহে ব্রহ্মা হরিহ। মৎস্য কুলময়াদি অংশ অবতার যার ঈশ্বর কৃষ্ণ কপুতি কুতি নমস্কার। নমো নমো মধুমর রিপুম হরি অন্তর্জুতময়াতি হুয়ে যা স্মরি সমস্ত জগত উদ্ধার কজার নাম হেনয় কৃষ্ণ ককরু সহস্র প্রণাম। প্রভু ভগবন্ত ভক্তরণ বনিধি হরি কই স্মরণে আরম্ভ রহ
পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ চৰণে ভনে কিংকৰ কৃষ্ণ প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজাত মহা মুনীন্দ্ৰ মহন্তে সংক্ষেপ কৰি আয়োধ্যা তাৰ শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ পয়াৰ ৰাম ২৮ সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ মুখ্য ক্ষেত্ৰ মহাপুণ্য স্থান মান্য কৰি সুতক পাতিলা তথা সনক প্ৰমুখে শুনে ভাগৱত কথা সনক বদতি শুনা উত্তম মানি পৰম পাতকী কলি পাইলে নজানি আৰম্ভিলো যজ্ঞ আশী অহস্ৰ বৎসৰ হোমে ধুমে ধুম বৰ্ণ ভয়লা কলেবৰ যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস আপোনাৰ আয়ু কৰিলো ব্যৰ্থ নাক মম প্ৰতি তুমি চিন্তি কম আহিত কৰায়ুক পান কৃষ্ণ চৰিত্ৰ অমৃত পৰম ঈশ্বৰ কৃষ্ণ দেৱনাৰায়ণ তান মহাভক্তি হিতু সৰ্বন কীৰ্তন ইহা কনা জানি আন কৰ্ম কৰি মৰে কয়ো কৃষ্ণ কথা সুত যে নামতে তৰু ইহাতে হে আমাৰ মিলিল মহাভাগ তুমি হেন মহন্তক পাইলো ভাগ্য লাগ যত স্বৰ্গ সুখ যিটো মুখ্য সুখ মূল ভকতৰ সংগৰ পকুনো হিতুল আশাকে অঞ্চৰে ৰবি ৰথ যেন বায়ু সূৰ্যৰ লগত হৰয় জগতৰ বায়ু এক ক্ষণ মানে হিতু যিটো
শুনয় কৃষ্ণ কথা তাৰ বিনে আনৰ জীৱন যায় বৃথা। কৃষ্ণ তই পিয়াই আমি কৰোঁ কৰ্ম যত, তাতো নানা বিঘিনি আছে জানিলো মনত। এতেকে পিয়ুক কৃষ্ণ চৰিত্ৰ অমৃত, শ্ৰৱণ মাত্ৰকে যেন কীৰ্ত, জাগ যুগ যজ্ঞ কৰি